Hello guys and welcome back to my YouTube channel. Finally সকলোকে আপোনালোক এটা নতুন ভিডিওত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটোত আপোনালোকে গম পাব যে IBD ভ্যাকচিন কেনেকৈনো কৰা হয় আৰু IBD ভ্যাকচিন কি বেমাৰৰ কাৰণে কৰা হয় আৰু কিমান টাইমত কৰা হয় আৰু IBD ভ্যাকচিনৰ পৰা যিটো বেমাৰ হ'বলগীয়া আছে সেইটো আপোনালোকক মই লাষ্টত কৈ আছো আৰু কি দৰৱ খুৱাব লাগিব আপোনালোকে গম পাব আজি ভিডিওটো। বলক তেন্তে আজি ভিডিওটো পলম নকৰি আৰম্ভ কৰো। বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ চেনেলে যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক। বলক লগালগ আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে যেনেকৈ ৰাণীক্ষেত F1 ভেকচিনটো যেনেধৰণে আপোনালোকে সংমিশ্ৰণ কৰিছিলে আপোনালোকে তেনেধৰণে গাম্বাৰো ভেকচিনটো এনেধৰণে আহিব। আপোনালোকে মই ভিডিঅ'ত দেখুওৱা ধৰণে আপোনালোকে ভেকচিনটো মিহলাই ল'ব লাগিব আৰু মিহলাই লোৱাৰ পিছত আপোনালোকে কুকুৰাবিলাকক চকুত আপোনালোকে এটোপালকৈ আপোনালোকে দিব লাগিব। আৰু IBD ভেকচিনটো হৈছে আপোনালোকে কুকুৰাবিলাকৰ 15 দিন বা 14 দিন বয়সত আপোনালোকে কুকুৰাবিলাকক দিয়া হয়। IBD ভেকচিনটো আপোনালোকে ধুনীয়াকৈ কৰি দিব পাৰিব। সেইটো কথাত আপোনালোকে মই ভিডিঅ'টো যেনেধৰণে আপোনালোকক দেখাই দিছোঁ তেনেধৰণে আপোনালোকে কৰিব। তাৰপিছত আপোনালোকে IBD ভেকচিন কোনটো বেমাৰৰ কাৰণে দিয়া হয় আপোনালোকে জানিব লাগিব। বেমাৰটোনো কি? বেমাৰটো হৈছে আপোনালোকৰ গাম্বৰো বেমাৰ হ'লে আপোনালোকৰ ধৰি লওক কুকুৰাবিলাকৰ কোনো ধৰণৰ ট্ৰিটমেণ্ট নাথাকে। সেইটো কাৰণে আপোনালোকে কি হয় গাম্বৰো ভেকচিন উলিয়াই থোৱা আছে ভেটেৰিনেৰী ডক্টৰৰ ফালৰ পৰা। আৰু গাম্বৰো ভেকচিনটো আপোনালোকে যদি কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে সেই গাম্বৰো বেমাৰটোৰ পৰা আপোনালোকে ৰক্ষা পাব আপোনালোকৰ কুকুৰাবিলাকক। আৰু গাম্বৰো বেমাৰৰ আপোনালোকৰ লক্ষণবিলাক কি আমি এতিয়া আপোনালোকক অকণমান জনাই দিম। আপোনালোকৰ কুকুৰাবিলাকক যদি গাম্বৰো ভেকচিন দিয়াৰ আগত যদি আপোনালোকে এনেধৰণৰ যদি আপোনালোকৰ যদি চিমটমছবিলাক যদি দেখিছে কুকুৰা গাত তেতিয়া আপোনালোকে গম পাই যাব যে আপোনালোকৰ কুকুৰাবিলাকৰ গাম্বৰো বেমাৰ হৈছে। বলক তেন্তে আজি আমি বন্ধু বান্ধৱীসকল গাম্বৰো বেমাৰৰ প্ৰথম লক্ষণটো হৈছে কুকুৰাবিলাকে পাখিবোৰ ফুলাই পিনে জুপুকা লাগি আপোনালোকে থাকিব। পাখিবোৰ এনেকুৱা ধৰণে আপোনালোকৰ ফুলাই থাকিব। এইটো মই স্ক্ৰীণত দেখাই দিছোঁ আপোনালোকক। পাখিবোৰ এনেধৰণে আপোনালোকৰ কুকুৰাবিলাকে ফুলাই থাকিব আৰু তললৈ মূৰ কৰি পিনে বহি থাকিব। তাৰপৰা এনেকুৱা ধৰণৰ দেখিব। তাৰপৰা নেক্সট আপোনালোকৰ যিটো আপোনালোকৰ চিমটমছ হৈছে সেইটো হৈছে আপোনালোকৰ যেতিয়া সিহঁতে লেট্ৰিন কৰিব লেট্ৰিনৰ পিছফালে আপোনালোকৰ কুকুৰাবিলাকৰ যিটো একেবাৰে পাতলীয়া পায়খানা কৰি পিছফালে বগাকৈ আপোনালোকৰ লাগি থাকিব লেট্ৰিনবিলাক। তেতিয়া আপোনালোকে দেখিলে গম পাব যে এইটো আপোনালোকৰ কুকুৰাবিলাকৰ গাম্বৰো বেমাৰ হৈছে। আৰু বন্ধু বান্ধৱীসকল 3 নম্বৰ আপোনালোকৰ লক্ষণটো হৈছে কুকুৰাবিলাকে দানাটো খাবলৈ আপোনালোকক কম কৰি দিব। দানাটো খুব কমকৈ খাব আৰু পানী সিহঁতে বেছিকৈ খাব। গাম্বৰো যেতিয়া আপোনালোকৰ বেমাৰটো হ'ব কুকুৰাবিলাকৰ গাত আৰু কুকুৰাবিলাকৰ গাত যেতিয়া গাম্বৰো বেমাৰটো থাকিব তেতিয়া সিহঁতে পানী বেছিকৈ খাব। আপোনালোকে লক্ষণটো আপোনালোকে মন কৰিব আপোনালোকৰ কুকুৰাৰ ফাৰ্মত। আপোনালোকৰ পানী যেতিয়া আপোনালোকে বেছিকৈ খাব যেতিয়া কুকুৰাবিলাকে তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ কুকুৰাবিলাকৰ গাম্বৰো বেমাৰ হৈছে। আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি কুকুৰাবিলাকৰ যদি গাম্বৰো বেমাৰ অলৰেডি যদি হৈ গৈছে তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাকক আপোনালোকে দৰৱ দিব লাগিব যিটো আপোনালোকৰ কুকুৰাবিলাকৰ বেমাৰটো কণ্ট্ৰল কৰিবৰ কাৰণে দিয়া হয়। সম্পূৰ্ণ ভাল হ'ব না নহয় এইটোতো গম পাব নোৱাৰি। আৰু আপোনালোকে ইউজ কৰি চালে আপোনালোকে গম পাব যে ভিকন বুলি আপোনালোকে এটা দৰৱ আহে। এই দৰৱটো আপোনালোকে 1 গ্ৰাম আপোনালোকে 1 লিটাৰ পানীত আপোনালোকে খুৱাব লাগিব। আৰু আপোনালোকে 1 গ্ৰাম কৰি পিনে 1 লিটাৰ পানী আপোনালোকে লৈ পিনে আপোনালোকৰ ফাৰ্মখনত আপোনালোকে স্প্ৰে কৰি পিনে দিব লাগিব। তেতিয়া আপোনালোকৰ গাম্বৰো যিটো বেমাৰ হৈছে আপোনালোকৰ কুকুৰাবিলাকৰ তেতিয়া আপোনালোকৰ কুকুৰাবিলাকক এই বেমাৰটোৰ পৰা আপোনালোকে কণ্ট্ৰল কৰিবলৈ সক্ষম হ'ব। আৰু বন্ধু বান্ধৱীসকল লগতে আপোনালোকে দিব লাগিব যে ইমিউনো কেয়াৰ বুলি আপোনালোকে এটা দৰৱ পাব। সেই দৰৱটো আপোনালোকে আনি পিনে আপোনালোকৰ কুকুৰাবিলাকক খাবলৈ বুলি দিব লাগিব। আৰু সেই দৰৱটো খোৱালে আপোনালোকৰ কুকুৰাবিলাকৰ ইমিউনিটি যিটো ছিষ্টেম থাকে সেই ইমিউন ছিষ্টেমটো আপোনালোকৰ ষ্ট্ৰং কৰিব আৰু ভাল হ'বলৈ আপোনালোকৰ কুকুৰাবিলাকক সেই বেমাৰটোৰ লগত যুদ্ধ কৰিবৰ কাৰণে সিহঁতক শক্তি প্ৰদান কৰিব। এই দৰৱটো আপোনালোকে খুৱাব। মই আপোনালোকৰ স্ক্ৰীণত দেখাই দিছোঁ। আপোনালোকে এই দৰৱকেইটা আপোনালোকে খুৱাব লাগিব। তেতিয়া আপোনালোকৰ কুকুৰাবিলাকৰ গাম্বৰো বেমাৰৰ পৰা আপোনালোকে ৰক্ষা পাবলৈ আপোনালোকৰ বহুতখিনি সহায় হ'ব বুলি মই ভাবোঁ। আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি ওচৰৰ দোকানত যদি আপোনালোকে দৰৱকেইটা যদি নাপায় তেতিয়াহ'লে আপোনালোকে এটা ঘৰুৱা আপোনালোকে দৰৱ খুৱাব পাৰিব। মই ঘৰুৱা দৰৱটো আপোনালোকক কৈ দিছোঁ যে আপোনালোকে যিটো এল'ভেৰা জুচ পাই যে দোকানত কিনিবলৈ বুলি এল'ভেৰা জুচটো আপোনালোকে য'তে হ'লেও পাই যাব। আপোনালোকে এল'ভেৰা জুচটো আনি পিনে কুকুৰাবিলাকৰ পানীৰ লগত মিহলাই আপোনালোকে খাবলৈ বুলি দিব। তেতিয়া আপোনালোকৰ কুকুৰাবিলাকৰ বহুতখিনি ইম্প্ৰুভ হ'ব। আৰু লগতে আপোনালোকে গাখীৰ আৰু চেনি এই দুটা আপোনালোকে গুলি পিনে কুকুৰাবিলাকক পানীৰ লগত আপোনালোকে খাবলৈ বুলি দিব। তেতিয়া আপোনালোকৰ কুকুৰাবিলাকক ঘৰুৱা এইটো যিটো দৰৱ হয় এইটো ঘৰুৱা দৰৱ হয়। আপোনালোকে ইউজ কৰি চাওক আপোনালোকে ভাল ৰিজাল্ট পাব বুলি মই ভাবোঁ। আৰু আপোনালোকে যিমান আপোনালোকৰ কুকুৰা আছে সিমানখিনি আপোনালোকৰ কুকুৰাক খুৱাবলৈ বুলি আপোনালোকে চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ কুকুৰাবিলাকক ভালে থাকিব। আৰু লগতে আৰু এটা কথা কৈ দিওঁ আপোনালোকক যে আপোনালোকে
বন্ধু-বান্ধৱীসকল আপোনালোকে যিটো মই আপোনালোকে স্ক্ৰীনত দেখাই দিছোঁ এইটো আপোনালোকে ডিছইনফেকশ্যন হয় আপোনালোকে এইটো আনি পিনে আপোনালোকৰ কুকুৰাবিলাকক সপ্তাহত এদিন আপোনালোকে স্প্ৰে কৰি দিব আৰু গোটেই ফাৰ্মখনত তাত ধুনীয়াকৈ আপোনালোকে স্প্ৰে কৰি দিয়াৰ পিছত আপোনালোকৰ কুকুৰাবিলাকৰ গাত যিকোনো ধৰণৰ বেমাৰ পটককৈ এটেক কৰিবহি নোৱাৰে আৰু আপোনালোকৰ কুকুৰা যদি এটা গাতো যদি কিছুমান যদি সৰু যদি আপোনালোকৰ যদি বেমাৰ আজাৰ থাকে সেই বেমাৰ আজাৰতে সিহঁতৰ গাতে ধ্বংস হৈ যাব আপোনালোকে এই স্প্ৰেয়াৰটো আপোনালোকে পাৰে যদি সপ্তাহত আপোনালোকে এদিন গোটেই ফাৰ্মখনত আপোনালোকে স্প্ৰেয়াৰ কৰি দিব আৰু বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু নতুন এটা ভিডিঅ' লগ পোৱা আশাৰে আজিলৈ বাই বাই সকলোকে আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব বলক তেন্তে নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ বাই বাই সকলোকে